কলমেৰেও নিগৰিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে কবিতা। বহু কবিয়ে এনেধৰণৰ কবিতাৰে তেখেতক অসমবাসীৰ তেখেতৰ প্ৰতি থকা মৰম আৰু কৃতজ্ঞতা জনাবলৈ চেষ্টা কৰিছে। মই আকৌ কৈছোঁ, ৰাজনৈতিক পৰিসৰৰ পৰা ঊৰ্ধ্বলৈ গৈ মানুহ হিচাপে, ব্যক্তি হিচাপে, নেতা হিচাপে এজন ব্যক্তিক কবি শিল্পীসকলে কিদৰে আগবঢ়াই দিয়াৰ চেষ্টা কৰিছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। প্ৰাঞ্জল হাজৰিকা নতুন দিল্লীৰ মেক্স হস্পিটেলত তেখেত এজন বিজ্ঞানী হিচাপে কাম কৰি আছে, পৰমাণু বিজ্ঞানী। মই প্ৰাঞ্জলৰ এটা কবিতাই ইতিমধ্যেই সকলোৰে মন চুই গৈছে। আমি প্ৰাঞ্জলৰ কবিতাটো চাইছোঁ, য'ত তেওঁ বৰ্ণনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত পৰিশ্ৰমৰ কথা। কুশলে আছেনে ছাৰ? আজি প্ৰথমবাৰৰ বাবে কুশল বাৰ্তা সুধিছোঁ আপোনাক মই ভাল পাবলৈ ধৰিছোঁ। মই এটা সাধাৰণ মানুহ। মোৰ ভাল পোৱা বেয়া পোৱা আপোনাৰ বাবে হাতৰ মণি, এক কথাত মূল্যহীন। কিছুদিন আগলৈকে মই আপোনাক বেয়া পাই আছিলোঁ। আপোনাৰ কথাবোৰত পোৱা নাছিলোঁ আপোন গোন্ধ। কৰোণাক ধন্যবাদ। কৰোণাই মোক আপোনাৰ প্ৰেমত পেলালে। হাতত হেংদাং লৈ আজি আপুনি যুদ্ধক্ষেত্ৰত। আপোনাৰ প্ৰত্যেকটো শব্দত, আপোনাৰ প্ৰত্যেকটো বাক্যত মৰহিব ধৰা আশাবোৰ ফুলি উঠে অসমীয়াৰ বুকুত। অসহায় চকুৰ চাৱনিবোৰত, খেতা পৰা দুটি ওঠত, পৰাজয়ৰ ক্ষণ গণি থকা মনবোৰত ভাহি উঠে মিঠা গানৰ এটি সুৰ। ইউহানে মেলি দিয়া বিষাক্ত বতাহজাক বিয়পিছে। ইটালীয়েই হওক, আমেৰিকাই হওক, যুঁজি আছে দেশ মহাদেশ, যুঁজি আছে লাখ লাখ স্বাস্থ্যকৰ্মী আৰু প্ৰশাসন। ৰাস্তাৰ কাষত পৰি ৰোৱা মৃতদেহবোৰে, ট্ৰাকে ট্ৰাকে কঢ়িয়াই নিয়া মৃতদেহবোৰে, মৃত্যু শয্যাত পৰি ৰোৱা ৰোগীবোৰে, দীঘল উশাহ এৰি দিয়া চিকিৎসকবোৰে, ICU কক্ষৰ উঁচু পনিবোৰে আঁকি দিয়ে এখন জীয়া ছবি। আমি কিমান অসহায়, আমি কিমান অসহায়। তথাপিও আপুনি যুঁজি আছে। আপোনাৰ বাক্যৰে গাঁঠিছে মনোবলৰ মালা। কি দিন, কি ৰাতি, কি ৰ'দ, কি বৰষুণ, আপোনাৰ গতি চিৰন্তন। আপোনাৰ শব্দত বিচাৰি নাপাওঁ ভাগৰ, আপোনাৰ চকুত বিচাৰি নাপাওঁ অসহায় চাওঁ। আপুনি যুঁজি থাকক ছাৰ। আপুনি যুদ্ধৰ সেনাপতি আৰু মই এগৰাকী নগণ্য সৈনিক। যুঁজি আছোঁ আৰু যুঁজি থাকিম। ভাগৰবোৰক হৰুৱাই, বিশ্বাসৰ নিচান উৰুৱাই শেষ হাঁহি বাৰক আপুনি। আৰু মই বজাম হাততালি আপোনাৰ বাবে অবিৰাম। কুশলে থাকক আপুনি, আৰু কুশলে থাকক আমাৰ সোণৰ অসমখন।